নমস্কাৰ বন্ধুসকল, যদিহে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডখন হেৰাইছে তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা কৰাৰ বা কোনো ধৰণৰ ভয় খোৱাৰ প্ৰয়োজন নাই। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণৰূপে চায় তেতিয়াহ'লে নিজৰ এক্সচেঞ্জ কাৰ্ডখন আপুনি 2 বা 3 মিনিটৰ ভিতৰত উলিয়াব পাৰিব। গতিকে ভিডিঅ'টোত মই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপোনাক দেখুৱাম কিদৰে আপুনি উলিয়াব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিব। সৰ্বপ্ৰথমে আপুনি সেৱা সেতুৰ এই অফিচিয়েল ৱেবছাইটখনত আহিব লাগিব। এই ৱেবছাইটৰ লিংক আপোনাক ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে। তাত যদি ক্লিক কৰে আপুনি এনে ধৰণৰ ইণ্টাৰফেচ দেখি পাব। ইয়াত অহাৰ পিছত আপোনাক ওপৰত এখন লগইন/ৰেজিষ্টাৰৰ অপশ্যন ইয়াত দেখি পাইছে। ইয়াত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত এনে ধৰণৰ ইণ্টাৰফেচ এখন খোল খাব। ইয়াত 4টা অপশ্যন পাব: চিটিজেন, PFC, CSC আৰু অফিচিয়েল। চিটিজেনতে আপুনি থাকিব দিব। তাৰপিছত লগইন/ৰেজিষ্ট্ৰেশ্যন ইয়াত এখন অপশ্যন আছে, তাত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত বেলেগ এখন ইণ্টাৰফেচ খোল খাব, ই-প্ৰমাণ অথেণ্টিকেশ্যন ছাৰ্ভিচ বুলি। তাৰপিছত ইয়াত আপুনি তলত এখন অপশ্যন পাব, নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেহচান। ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত বেলেগ এখন ইণ্টাৰফেচ খোল খাব। আপুনি ইয়াত দেখি পাইছে আপোনাৰ মোবাইল নম্বৰ দিব। মোবাইল নম্বৰ আপোনাৰ যোনটো আধাৰ লিংক মোবাইল নম্বৰ হয় সেইটো দিব। তাৰপিছত জেনেৰেট OTP কৰাৰ পিছত আপুনি এখন OTP পাব। OTPটো ভেৰিফাই কৰিব। তাৰপিছত গিভেন নেম, আপোনাৰ নামটো ইয়াত ফিল আপ কৰিব। ইউজাৰ নেম এখন দিব আপুনি। তাৰপিছত পাছৱৰ্ড এখন দি কেনে আপুনি পাছৱৰ্ড ক্ৰিয়েট কৰিব। পাছৱৰ্ড যেতিয়া ক্ৰিয়েট কৰিব 8 কেৰেক্টাৰ্ছ হ'ব লাগিব আৰু তাত আপুনি আপাৰ কেছ, লোৱাৰ কেছ দিব লাগিব, স্পেচিয়েল কেৰেক্টাৰ আৰু নাম্বাৰ দিব লাগিব। এই ধৰণে আপুনি মিনিমাম 8টা কেৰেক্টাৰ্ছ দি পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব। কনফাৰ্ম পাছৱৰ্ডত আপুনি টাইপ কৰিব। ইয়াত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰি ল'ব। তাৰপিছত ডেট অফ বাৰ্থ আপুনি ইয়াত দিব, ডেট, মান্থ, ইয়াৰ। পাৰ্চনেল মেছেজ যদি কিবা দিব বিচাৰি দিব পাৰে, যদি দিব একো নিবিচাৰে তেতিয়াহ'লে নীল বুলি লিখি দিব। এই একচেপ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যনছ ইয়াত আপুনি এই বক্সত টিক কৰাৰ পিছত আপুনি চাইন আপত ক্লিক কৰিব লাগিব। চাইন আপত যেতিয়া আপুনি ক্লিক কৰিব এনে ধৰণৰ এখন পপ আপ আহি যায়, ইয়াত আপুনি দেখি পাইছে। গতিকে আপুনি ইয়াত ডাইৰেক্টলি স্কিপ নাওত ক্লিক কৰি দিব লাগিব। স্কিপ নাওত ক্লিক কৰাৰ পিছত এতিয়া আপুনি সম্পূৰ্ণৰূপে লগইন হৈ গ'ল। আপুনি ইয়াত দেখি পাইছে। এনেধৰণে যদি স্ক্ৰল কৰে আপুনি ইয়াত সেৱা সেতুৰ যোনটো অফিচিয়েল ৱেবছাইট হয় তাত আপুনি আকৌ ভিজিট কৰিব। গতিকে ইয়াত এখন অপশ্যন পায় ওপৰত, ডেলিভাৰ্ড এপ্লিকেশ্যনছ। ইয়াত আপুনি যদি ক্লিক কৰে এনেধৰণৰ ইয়াত ইণ্টাৰফেচ আহি যাব। আপুনি দেখি পাইছে ইয়ৰ এপ্লিকেশ্যনছ। তাৰপিছত ইয়াত এখন অপশ্যন পাব আপুনি চুজ এ ছাৰ্ভিচ। ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত লিখিব এক্সচেঞ্জ বুলি। এক্সচেঞ্জ বুলি লিখাৰ লগে লগে ইয়াত কেইখনমান অপশ্যন আপুনি পাব। প্ৰথম অপশ্যন আছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছড। ছেকেণ্ডটো ৰেজিষ্ট্ৰেশ্যন হয়। থাৰ্ডটো ৰিনিউৱেল হয়। ৰেজিষ্ট্ৰেশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন। গতিকে প্ৰথমটো যোনটো অপশ্যন আছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছড, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তাত এনেধৰণৰ এখন ইয়াত আপুনি দেখি পাব RTPS। ইয়াত দেখি পাইছে RTPS ট্ৰেনজেকশ্যন নাম্বাৰ হয়। ৰিফাৰেঞ্চ নাম্বাৰ ইয়াত দেখি পাব, ছাৰ্ভিচ নেম, ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছড আৰু আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত শ্ব' হৈ যাব। ষ্টেটাছ আছে ডেলিভাৰ্ড, ইয়াত দেখি পাইছে। আৰু ইয়াত একশ্যন বুলি এখন অপশ্যন আছে, ট্ৰেক/ডাউনলোড। ইয়াত যদি আপুনি ক্লিক কৰে, ক্লিক কৰাৰ লগে লগে ইয়াত এনেধৰণৰ ইণ্টাৰফেচ খোল খাব। আপুনি দেখি পাইছে এপ্লিকেশ্যন প্ৰচেছিং হিষ্ট্ৰী। এপ্লিকেশ্যন আপোনাৰ ৰিফাৰেঞ্চ নাম্বাৰটো ইয়াত শ্ব' হ'ব। এপ্লিকেশ্যন ৰিচিভিং ডেট, আপুনি কোন তাৰিখে এইটো এপ্লিকেশ্যন মানে এক্সচেঞ্জ কাৰ্ডখন বনাইছিলে সেইটো ডেটটো আপোনাৰ ইয়াত আহি পাব। এপ্লিকেণ্ট নেম, আপোনাৰ নাম ইয়াত শ্ব' হ'ব। ৰিফাৰেঞ্চ নাম্বাৰ ইয়াত আহিছে। গতিকে ছাৰ্ভিচ কি হয় আপোনাৰ সেই ছাৰ্ভিচখন ইয়াত আহিব। ডিপাৰ্টমেণ্ট আহিব। লোকেশ্যন, কোনটো আপোনাৰ এক্সচেঞ্জ অফিচত আপুনি এপ্লাই কৰিছিলে। আপোনাৰ ছাবমিট ডেট ইয়াত আহিব। এপ্লিকেশ্যন ফৰ্ম। তাৰপিছত তলত এখন অপশ্যন পাব। ইয়াত এখন অপশ্যন পাব এপ্লিকেশ্যন ছাবমিশ্যন ৰিচিভ টাইম আছে, এক্সিকিউটিভ টাইম। ইয়াত এখন অপশ্যন আছে ইছ্যুড ডকুমেণ্টছ। ইয়াত ডাউনলোড ইছ্যুড ডকুমেণ্ট বুলি এখন লিংক পাব। ইয়াত যদি আপুনি ক্লিক কৰে, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো এক্সচেঞ্জ কাৰ্ড হয় সেইটো ডাউনলোড হৈ যাব। মই ইয়াত ক্লিক কৰিলোঁ। মোৰ এক্সচেঞ্জ কাৰ্ডখন ইয়াত ডাউনলোড হোৱা দেখা পাইছে। আপুনি ওপৰত দেখি পাইছে ইয়াত ডাউনলোড হৈ গ'ল এইটো। ইয়াত যদি মই ক্লিক কৰোঁ মোৰ এক্সচেঞ্জ কাৰ্ডখন খোল খাই যাব। গতিকে এনেধৰণে আপুনি নিজৰ এক্সচেঞ্জ কাৰ্ডখন 2 বা 3 মিনিটৰ ভিতৰত ডাউনলোড কৰিব পাৰিব।
আৰু আপুনি নিজৰ এক্সচেঞ্জ কাৰ্ডখন কিদৰে বনাব পাৰিব অনলাইন সেই বিষয়ে অলৰেডি আমাৰ চেনেলত উপলব্ধ আছে ভিডিঅ'। যদি আপুনি চোৱা নাই, নিজৰ এক্সচেঞ্জ কাৰ্ড বনোৱা নাই, তেনেহ'লে ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, তাত ক্লিক কৰি আপুনি ভিডিঅ' চাব পাৰিব। তাৰপিছত নিজৰ এক্সচেঞ্জ কাৰ্ডখন বনাব পাৰিব। আৰু যদি আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন হেৰাইছে, এনেদৰে আপুনি উলিয়াব পাৰিব। সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই আজিৰ ভিডিঅ'ত দেখুৱাই দিলোঁ। যদি এই ভিডিঅ'টো ভাল পাইছে বা আপোনালোকৰ কিবা উপকৃত হৈছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী আহি থকা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ বেল নটিফিকেশ্যনটো অন কৰি অল ছিলেক্ট কৰি থ'ব। লগ পাম অন্য এটি ভিডিঅ'লৈ। আৰু যদি কিবা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰিলেটেড, এক্সচেঞ্জ কাৰ্ড ৰিলেটেড যদি আপোনাৰ কিবা ইছ্যু আছে, সমস্যা আছে, আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে। লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে মোক বিদায় দিয়ক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ।